ভাগৰুৱা হলে নহব যেনেকে মই ভাগৰা নাই ভিডিও আপলোড কৰি আছো সাবস্ক্ৰাইবাৰ নাই আহা কোনো কথা নাই ভিডিও দি থাকিম কিবা এটা কথা জানিছো আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম তো গাইস ডিম্পু বৰুৱাই কিমান টকা উপাৰ্জন কৰে তো হেই গাইস মোৰ ইউটিউব চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিব নতুন ঠাইত নতুন ব্লগছ আৰু নতুন কথাৰে আপোনালোকৰ মাজত ভিডিও বনাবলৈ চেষ্টা কৰিছো তো প্লিজ সাপোৰ্ট কৰিব ভিডিওটো সম্পূৰ্ণকৈ চাবক তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চেনেল তো গাইস আজিও এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিছো তো গাইস যদি কিবা মোৰ ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব একেবাৰে নতুনকৈ ইউটিউব আৰম্ভ কৰিছো খুবেই কম এমাহ হৈছে মোৰ ইউটিউব আৰম্ভ কৰা কিন্তু মোৰ সাবস্ক্ৰাইবাৰ মানে কি আৰু কম আৰু সাবস্ক্ৰাইবাৰ কিমান হৈছে এইটো ক'বলৈ বেয়া পাইছোঁ কিন্তু মোক ছাপোৰ্ট কৰিছে বহুতে সুধিছে কি কাৰণে কোনে ছাপোৰ্ট দিলে কোনে সাহস দিলে এনেকৈ ইউটিউব আৰম্ভ কৰিবলৈ তো মোক ক'ব বিচাৰিম মোক কোনেও সাহস দিয়া নাই মনৰ পৰা ভাবিছোঁ যে কিবা এটা কৰিম কিবা এটা যদি ভিতৰত কথা আছে সেইটো আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম উলিয়াই দিবলৈ চেষ্টা কৰিম তো গাইস গতিকে এই ভিডিওটো আৰম্ভ কৰোঁ যিসকল নতুন ইউটিউবাৰ নতুনকৈ ইউটিউব আৰম্ভ কৰিম বুলি ভাবিছে আৰু যিসকলে নতুনকৈ মোৰ দৰে ইউটিউব আৰম্ভ অলৰেডি কৰি দিলে 2-3টা ভিডিও দিলে তেওঁলোকৰ কাৰণে সুবিধা হ'ব 2-3টা টিপছ দিম মই 2020ত যিবোৰে ভিডিও বা ইউটিউব আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে তো গাইস ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যিসকলে মোৰ এই ভিডিওটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ মই আপোনালোকৰ কাৰণে বহুত ভাল ভিডিও আনিম বুলি বহুত প্লেনিং কৰি আছোঁ মানে তেনেকুৱা ভিডিও বহুত ভাল কোৱালিটিৰ ভিডিও বনাবলৈ আৰু বহুত ভাল কথা লৈ বহুত ভাল পৰিৱেশৰ মাজত ভিডিও বনাবলৈ বহুত পৰিকল্পনা কৰি আছোঁ তো গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰিলেহে ভিডিওটো শ্বেয়াৰ কৰিলেহে লাইক কৰিলেহে মই অকণমান সাহস পাম আৰু সেই সাহসকণ পালেহে মই আৰু আগলৈ ভিডিও বনাবলৈ মন যাব ধৰকচোন প্লিজ তো সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ তো সেই গাইজ কথাখিনি ক'ম বুলি আহিছোঁ তো ক'বই লাগিব তো প্ৰথম কথা যিসকলে নতুনকৈ ইউটিউব আৰম্ভ কৰিম বুলি ভাবি আছে এটা ইউনিক কনচেপ্ট চিলেক্ট কৰা প্ৰথম কথা তুমি এটা ইউনিক কনচেপ্ট চিলেক্ট কৰিবই লাগিব আৰু তোমাৰ ভিডিঅ'ত এটা সাসপেন্স থাকিব লাগিব যিটো সাসপেন্স তুমি একেবাৰে শেষলৈকে ৰাখি থ'ব লাগিব আৰু সেই সাসপেন্সটো শুনিবলৈকে যাতে ভিউৱাৰজনে তোমাৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চায় মই উদাহৰণস্বৰূপে দিব বিচাৰিম যে টেকনিকেল গুৰুজী গম পাইছানে টেকনিকেল গুৰুজী ভিডিঅ' যদি চোৱা নাই চাবা যে তেওঁৰ মোবাইলৰ আনবক্সিং কৰে কিন্তু মোবাইলৰ দামটো প্ৰথমতে আকৌ কৈ নিদিয়ে তেওঁ মোবাইলৰ দামটো একদম শেষলৈকে থৈ দিয়ে মোবাইলৰ দামটো কয় একেবাৰে শেষত গম পাইছা যিসকলে চাইছে তেওঁলোকে চাগে নিশ্চয় বুজি পাব তেওঁ মোবাইলৰ দামটো একেবাৰে শেষত কয় আৰু সেই মোবাইলৰ দামটো শুনিলৈকে যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকে একদম প্ৰথমৰ পৰা একদম শেষলৈকে ভিডিঅ'টো চাই দিয়ে তো সেই কথাটো যিসকলে নতুনকৈ ইউটিউব আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকে চাগে নিশ্চয় বুজি পাইছে সেই কথাটো যে এটা সাসপেন্স থাকিব লাগিব তোমাৰ ভিডিঅ'ত যিটো সাসপেন্সৰ কাৰণে তোমাৰ ভিডিঅ'টো একেবাৰে শেষলৈকে যাতে ভিউৱাৰজনে তো গাইজ ডিম্পু বৰুৱাই কিমান টকা উপাৰ্জন কৰে সেই কথাটো মই ক'ম তাৰ আগতে এটা কথা ক'বলৈ লৈছোঁ যে আমাৰ অসমৰ আৰু এজন ইউটিউবাৰ আছে ভূষণ পাঠক তোমালোকে চাইছা চাগে তেওঁ যিটো ইউনিক কনচেপ্ট চিলেক্ট কৰিলে তেনেকুৱা এটা ইউনিক কনচেপ্ট যদি চিলেক্ট কৰা কিন্তু বৰ্তমান টাইমত গ্ৰ' হোৱা চান্সটো বহুত বেছি এতিয়া আমাৰ কি হয় গ্ৰ' হয় নে নহয় নে আমি একো ক'বও নোৱাৰোঁ জাষ্ট ভিডিঅ' বনাই আছোঁ ভিউজো কম লাইকছো কম কিন্তু তেনেকুৱা টাইপৰ এটা ইউনিক কনচেপ্ট লৈ যদি ভূষণ পাঠকৰ দৰে আগবাঢ়িব যদি চেষ্টা কৰে কিন্তু গ্ৰ' হোৱা চান্সটো খুব বেছি যিসকলে নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকক কৈছোঁ হেডে যদি আৰম্ভ কৰা গ্ৰ' হোৱা চান্সটো খুব বেছি খুব কম দিনতে গ্ৰ' কৰিব আৰু সকলোৱে ভাবে যে ইউটিউবে ভিডিঅ' আপলোড কৰিলে ইউটিউবে পইচা দিয়ে কিন্তু সেই ভুলটো মই ভাঙি দিব বিচাৰিছোঁ ইউটিউবে কিন্তু কাকো পইচা নিদিয়ে গম পাইছানে ইউটিউবে কিন্তু কাকোৱে পইচা নিদিয়ে ইউটিউবত তুমি যিটো ভিডিঅ' আপলোড কৰিবা সেই ভিডিঅ'টোত কিছুমান কোম্পানীয়ে এডভাৰটাইজমেণ্ট চলাব যেনেকৈ মোবাইল ভিভ' কোম্পানী হওক বা অন্য কিবা কোম্পানী হওক সেই ভিডিঅ'টোৰ ওপৰত এডভাৰটাইজমেণ্ট চলাব সেই এডভাৰটাইজমেণ্টটো চলোৱাৰ কাৰণে সেই কোম্পানীয়ে ইউটিউবক পইচা দিব আৰু সেই পইচাটোৱে ইউটিউবে তোমাৰ চেনেলটো দিলে ধৰা বা বেলেগৰ চেনেলত নিদিয়ে কিন্তু তোমাৰ ভিডিঅ'ৰ ওপৰত যিটো এডভাৰটাইজমেণ্ট চলিব তাৰ ওপৰত যিকেইটা পইচা ইউটিউবে পাব তাৰ পৰা 70% ইউটিউবে নিজে ৰাখিব আৰু তাৰে 30% তোমাক দিব তো সেইটো এটা ৰাইজে গম পালে আৰু নেক্সট কথাটো হ'ল যে ডিম্পু বৰুৱা হওক বা ভূষণ পাঠক হওক তেওঁলোকে মন্থলি কিমান আৰ্নিং কৰে একচুৱেলি ভিডিঅ' যিমান দিব পাৰিব তাৰ ওপৰত লক্ষ্য ৰাখিয়ে আল্টিমেটলি আৰ্নিংটো হ'ব তো যদি মাহটোত
4টা চানডেত 4টা ভিডিঅ' দিয়ে ভিউজটো 4টা ভিডিঅ'ত যিমান ইনকম হ'ব তাতকৈ যদি মাহটোত 30টা ভিডিঅ' দিয়ে তাতকৈতো বহুত সাংঘাতিক আৰ্নিং হ'ব তেওঁলোকৰ। তো গতিকে নিজে এটা বুজি লোৱাটো উচিত যে 2 লাখ যদি ভিউজ আহে এটা ভিডিঅ'ত তেতিয়াহ'লে সেই ভিডিঅ'টোৰ পৰা 15,000 আৰ্নিং হয়। এইটো এটা মই বহুত ভিতৰুৱা তথ্যৰ পৰা গম পাই আপোনালোকৰ আগত কৈছোঁ। যদি ভিডিঅ'টোত 2 লাখ ভিউজ আহে তেতিয়াহ'লে 15,000 আৰ্নিং হয়। আৰু তেতিয়াহ'লে নিজে কাউণ্ট কৰি চাব পাৰে তেওঁৰ যদি এমাহত 4টা ভিডিঅ' দিলে এমাহত 4টা ভিডিঅ' দিলে আৰু 4টাত 2 লাখে ভিউজ আহিছে, তেতিয়াহ'লে 15,000কে 4টা ভিডিঅ'ত কিমান পইচা পালে সেইটো নিজে উলিয়াই চাই লওক, তেতিয়াহ'লে গম পাই যাব। ইমান সহজ নহয় ইউটিউবৰ পৰা পইচা আৰ্নিং কৰাটো, ইমান সহজ নহয়। কিন্তু যিসকলে নতুনকৈ ইউটিউব আৰম্ভ কৰিম বুলি ভাবি আছে, ভাগৰুৱা হ'লে নহ'ব। যেনেকৈ মই ভাগৰা নাই, ভিডিঅ' আপলোড কৰি আছোঁ, ছাবস্ক্ৰাইবাৰ নাই অহা, কোনো কথা নাই, ভিডিঅ' দি থাকিম। কিবা এটা কথা জানিছোঁ আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম। আৰু ইয়াতকৈ ভাল ভিডিঅ' বনাবলৈ বহুত ডাঙৰ পৰিকল্পনা কৰি আছোঁ। ছাপোৰ্ট কৰকচোন, তাৰ পৰা চাব মই বহুত ভাল ভিডিঅ' বনাই আপোনালোকৰ আগত আনিম। তো আজিলৈ বাই। কাইলৈ এটা ভাল ভিডিঅ' শ্বুটিং কৰিব যাম, তো পৰহিলৈ সেই ভিডিঅ'টো দিম। তো প্লিজ মই কৈছোঁ যে ছাপোৰ্ট কৰক, ভাল ভিডিঅ' চাবলৈ নিশ্চয় পাব। আৰু ভাল কথা লৈ, ভাল ব্লগ লৈ পিনি আপোনালোকৰ ওচৰলৈ আহিম।